মোৰ নাম মোহাম্মদ আয়ুব আলী, ৰৌমাৰী চাপৰি। অসুবিধাই হৈছে, মানুহ যোৱা আহোঁতে বাগৰি পেলাই সাগৰ তলতেও যায়। এটা ভৰি ভাঙি গ'ল, এতিয়া হস্পিটেলত আছে। আজি 5 বছৰমান হ'লে। আগতে এনেই চলিছে, এনেই সাঁকৰি আছিলে, এনেকুৱাই আছে। এইটো হেৰি ধনচিৰিৰ পৰা ওলাই আহিছে। এইটো পানী হয়, বহুত পানী হয়। দলং নহয়, চৰকাৰে সুবিধা নকৰে, চাই পেলাই গুচি যায়, কাম বন নকৰে, নাচায়, সেইখিনিয়ে।